গুৰুমা আছে ইমান সোনকালে দৰা যায় না জাগাও বহুত দূৰ নহয় ইমান দূৰত বিয়া পাতিব লাগে নাই নগলেও বেয়া দেখি নাপতিনো কৰে কি ওচৰত আপি পালি গুৰুমা আমাৰ বখানটো কম বিতলীয়া বস্তু নহয় ঘৰখনে কোনে বিচৰি বিচৰি কম হাইৰাণ হোৱা নাছিল কিয় আচ্ছা গুৰুমা কওকচোন এই বিয়াৰ যোগাযোগ কৰিব গেলি দৰাৰ ঘৰে আখৰা দে নে কইনা ঘৰে আখৰা দে কওকচোন ছোৱালী ঘৰে আগে দিয়ে হয়নে আমাৰ ইয়াৰ আৰু উল্টো হয় দিয়ক এই 200 মাইলৰ ভিতৰত বহানটোৰ বাপেকে আখৰা দি দি বহানটোৰ বিয়াখন পাতিব নলিয়াক বেচাৰা সেই চলিৰ বিয়া চাওঁ চাওঁ বুলিও মৰি থাকিল কি তাৰ কুস্তিখন ইমানেই বেয়া কুস্তিখন ঠিকেই আছিল কিন্তু তাৰ গণ্ডগোলটো বেলেগত তাৰ যা তা আপিৰ লগত গোটাই লেটি বেটি কেতিয়াবা যদি কোনোবা আপিৰ লগত তাৰ আখৰা আছিলো গম পাই যায় নহয় কইনা ঘৰে ক'ত হৈ বিয়া মইতো ভাবছিলো সি বল্লা হৈ থাকো এতিয়া এইজনীনো কেনেকৈ ঠিক হ'ল মিমিয়াকে ঠিক কৰিছি বোলে এইটো খনটোৰ বয়স কিছু হৈছে নহয় 40ৰ বেছি হ'লেও কম নহয় আকৌ কি হ'ল বাহিৰলৈ যায় কিমান বাৰ বাহিৰলৈ যায় ঐ ড্ৰাইভাৰ নৰখাবি কি কোৱা হে বাছৰ ভিতৰত পেচাব কৰিব নেকি এই টিক টিক কুকুৰৰ লেখীয়া স্বভাৱ থাকিলে আহিবই নালাগে কি কৈছা যি শুনিছে তাকেই কৈছো ও মা আমি নামি যাও বল না কেলে নামি যাম আরে ভাই রখা এই আপনি করিয়া গজক অরে তাই কি কান্দিছে হে ভগৱান মই কেনেকৈ জানিম মইতো তাইৰ হাজবেণ্ড নহয় মুখ সাম্ভালি কথা কব ঐ মইতো বাৰু মুখ চম্ভালিম তাৰ আগতে তাইৰ বাপেকক বাৰে বাৰে সৰু পানী চোৱা অভ্যাসটো চম্ভালিবলৈ কওক আমি নামি যাও বল হেৰা কথা ভাল নহব দেই তাইক আকৌ কন্দুৱালি মা নহয় মানে খুৰী এখেত আপোনাৰ হ'বলগীয়া জোৱাই নেকি বাৰু কি কলি হেৰা ইয়াত এখিকন দিয়া হে চিন্তা নকৰিবা মা মই বক্সিং চেম্পিয়ন ইয়াৰ চেল চলাই থকা মুখখন ভাঙি গুড়া কৰি দিম এই দে আজি মোৰ ভাগিনৰ বিয়া নহলে তোক মই বাঁ ফলা দি ফালি দিলোহেঁতেন আমুন্না কি কৰিছ ভাই এইবিলাক পাৰ্টনাৰ বাদ দে না তই বসন্ত বেয়া নাপাবি ইয়াৰ মুখখন মোৰ সহ্য হোৱা নাই আজি ফালি দিম আজি ইয়াক বাহিৰত যা ওলাই বাহিৰত এৰি দে মোক ইয়াক আজি বাঁ ফলা দি ফালিম মই আপোনাক ক'ত ধৰি আছো আপুনিহে মোক ধৰি আছে পৰিস্থিতি চম্ভালিব নাজানে উঠি আহক আজি ৰাৱণ বধ হেৰি মই ৰাৱণ নে আপোনাৰ জোঁৱাই ৰাৱণ কি আকৌ জোঁৱাই নাম লৈছে জোঁৱাই নাম লৈছে ৰাৱণৰ 10খন মুখ আছিল আপোনাৰ ডাঙৰীয়া এই মুখখন চম্ভালাই কঠিন হৈ গৈছে এই লাও পাত কচুপাত মুখখন একেবাৰে ভাঙি এক মিনিট মোৰ মুখখন বুন্দিয়া লাডু নেকি যে গুড়া কৰি দিব নকৰিব না অমংগলীয়া ঠাণ্ডা কিহৰ কোনোবাই দেখিব কইয়াহে পড়লাম রে ভাই এটা আবার কি ধরনের বিয়া কি ভাই লাউরে নেনি ভাগ আছে না দেখ তেরি কি না ডরাস পাইলে হেট ন ডরাবিছ হেট এসটো মোটা দে আলিয়ের কান তো কিনো ভয় করিছ ওই ও গোপাল সব মানে এসে সন্ডাল ওই আজিৰ দিনটো কাজিয়া পেছাল কৰিব নাপায় নহয় নাপায় এৰি দি একদম বেয়া ও পাই নাই তাক মই আজি মাল ফালি দিম আজি বাবা মুন্না আজি সেই বিয়াৰ দিনটোত কাজিয়া পেছাল কৰি অমংগলীয়া কথাবিলাক চিন্তা নকৰিবাচোন এই বসন্তৰ পিনে নোচোৱা কিয় খাব গোটেই ইজ্জত খাব সিহঁতে মোৰ এই কাউৰী মাকাক লগত লৈ আনতকৈ দেউক লগত লৈ অকলে মটৰচাইকেলত অহাই ভাল আছিল হাৰামজাদা ঠিক আছে জ্ঞানী ব্যক্তিসকলৰ অনুৰোধ মৰ্মে
এই যুদ্ধ মই ইমানতে অন্ত পেলালো। ইমান পৰে দেখোন মুখখনৰ টেপ টেপাই আছিলি এতিয়া মাৰৰ ভয়ত পলাবলৈ আহিছ নহয় নহয় চাওক মা কি? মানে খুৰী 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 চাওক ইয়াৰ বিয়াতে আমাৰ ইয়াৰ নামটো কি আছিল? বসন্ত। জয়ন্ত। দৰাৰ নাম বসন্ত 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 আপোনাৰ ল'ৰাৰ নিচিনা। বসন্তৰ বিয়াৰ দিনা জানো আপুনি কাজিয়া পেচাল বিচাৰিব? নিবিচাৰে নহয়নে? গতিকে এই কাজিয়া পেচাল ইমানতে অন্ত পৰিল। ইয়াকে কয় জ্ঞানী পুৰুষৰ কাম। চাবাছ ৰা। মই সেইবোৰ একো নাজানো। ওৰা ওৰা নমস্কাৰ। চোৱা তোমাৰে মোৰে মাজতো একো কাজিয়া নাই। এই মাইকী মানুহৰ কাৰণে যত চব বেয়া চেয়া নাপাবা। নিষিদ্ধ জাগাত লাগি গ'ল। যোৱা গাড়ীত উঠাকে যোৱা। উঠা আই ঐ উঠা আই ঐ। খুৰী নহয় বুঢ়ী। আই বুঢ়ী মই কোৱা নাছিলো ইয়াৰ নিচিনা এটাক মাৰা মোৰ সাধাৰণ কাম। হাই হাই কৈ মাইকা লাল। হাই সব গাড়ীত উঠ গৈ যা যা। কাৰো একো অসুবিধা হোৱা নাই নহয়নে বাৰু? ববি ইয়ালে মই কি কৈছো শুনিছ নাই? ইয়ালে বহ। কি হ'ল তোৰ এই স্বভাৱটো এৰ। কিনো এনেকে মানুহৰ আগত বকি থাকা? কি বকি থাকিলো তোৰ এই চকু দুটাই কাল হ'ল। চকু দুটাৰ কাৰণে আজি টাউনৰ পৰা গৈ গাঁৱত আমি থাকিব লগা হৈছে। য'তে ত'তে চকু দিয় কিয়? অনবৰতে পিক পাক পিক পাক পিক পাক। সেই যিটোলৈ চাই আছ সেইটো দুটা ল'ৰা ছোৱালীৰ বাপেক বুলি তই নাজান? চকু একেবাৰে ঘকটিয়াই লৈ আহিম চিনি পোৱা নাই।